গাহৰি খাই ভাল লাগে যদি আজি আমি গাহৰি বেচা দাদাসকলৰ পৰা জানিব বিচাৰিম যে যোৱা চৰকাৰৰ সময়ত এই বজাৰবিলাক হৈ যোৱা আমাৰ এই বিপিএফ চৰকাৰৰ দিনতে হৈছে আৰু চৰকাৰ আহিব বুলি আপুনি ভাবে এতিয়া বৰ্তমানটো ঢৌটো বিপিএফ একদম জোৰদাৰ 100%। যোৱা 5টা বছৰত আপুনি কিছু এনেকে ডাঙৰ ইনফ্ৰাষ্ট্ৰাকচাৰ ফিজিক্যালি প্ৰুফ কৰবা দেখা পাইছে জানো বৰ্তমান আগ্ৰামা মহিলাৰ যাওঁতে আমাৰ এই ভিতৰিত এনেকুৱা হেৰি হোৱা নাই আৰু ক'ৰবাত হৈছে যিহেতু মই নাজানো কিন্তু মানে দেখা নাই বেছিকে হোৱা বিজেপি দেখা নাই বাহিৰততো বেলেগ আমাৰ ইয়াতে সেনেকে দেখা নাই আৰু বা थांनाय सरकारनि समाव जानाय बे बाजार नङा এই हाग्रामानि जानाय खाले हाग्रामानि समाव जानाय ना हाग्रामानि बेफारफोरा बोरै सोलिगासिनो बेफारालाय इदिनो सोलियो ইয়াতে কনস্ট্রাকশন কৰা হৈছিল সো এনেকে বহুতটা एग्जांपल আছে ক'ব নোৱাৰা আজি আমি এটা সমষ্টিত ঘুৰি ঘুৰি হেক কৰিব পৰা নাই পৰে উত্তৰ নয়াবস্তি সুপা PWSS আন্ডাৰ বাক্সা PHC ডিভিজন মুছলপুৰ পানী যোগানৰ কাৰণে এটো এটা মিনি PHC নমস্কাৰ হেল্ল এসবি ব্লগৰ ভিউয়াৰ্স সকলক আজি আমি বিশেষকৈ 25 নং বাগানপাৰা সমষ্টিত বিপিএফৰ সময়ত বিপিএফৰ চৰকাৰৰ সময়ত এই 17 বছৰক দুখাৰক্ত কৰি ফেলাই যে আমাৰ এক্সিস্টিং গভৰ্নমেন্টৰ থাকা লিডাৰ্স সকলে ৰাইজক এটা মিছা প্ৰতিশ্ৰুতিৰে আজি যে 5 বছৰ সময়টো খেদালে আমি তেখেতসকলক ফিজিক্যাল কিছু প্ৰুফ দিবলৈ আমি আজি এই ভিডিওটো প্ৰস্তুত কৰা হৈছে এনেকৈ মই আজি আৰু এটা বেলেগ ঠাইলৈ আহিছো বাগানপাৰা 25 নং সমষ্টিৰে ইৰিগেশ্যনৰ এটা অফিচলৈ আহিলো ইয়াতে আহা উদ্দেশ্যটো ইটোৱে যে আপোনালোকক জনাব খুজিছো যে হেতু অফিসটো কোন সময়ত কোন চৰকাৰৰ সময়ত স্থাপন কৰিছিল আৰু ইমান ধুনিয়াকে এটা ইৰিগেশ্যনৰ অফিসটো আজি আমাৰ ইয়াতে বাগানপাৰা আমি পাবলৈ সক্ষম হৈছো আমি ভিতৰলৈ যাওঁ চাবলৈ চেষ্টা কৰো চাব পাৰে এটা ধুনিয়াকে এটা দলং বনাই দিয়া গৈছিল কিছু ৰেনোভেশনৰ কাম বাকি আছিলে হেতু এক্সিস্টিং গভৰ্নমেন্টে হেতু 5টা বছৰত চকু নেদিলে হেতু দুখৰ বিষয় বাকি ওয়াল বিলাক আছে ঠিকে আছে কালাৰ পেইন্টিং কিবা এনেকে ৰেনোভেশনৰ কাম কৰিব পাৰিলেহেঁতেন কিন্তু নাই কৰা হেতু হল অফিস কাখতে লাগি আছে জল জীৱন মিছনৰ আৰু এটা প্ৰজেক্ট হেতু আমি দেখাম ফলে চাব পাৰে আপোনালোকে এফালে ঘৰবিলাক আছে বৰ্তমান গেটটো বন্ধ গতিকে মই ভিতৰলৈ নাযাওঁ আপোনালোকে ইয়াৰ পৰা দেখা পায় চাব পাৰে ধুনিয়াকে লাগি আছে যেটো আপোনালোকে দেখা পাই আছে হেতু হল সার্কেল অফিসটো আপোনালোকক দেখালো হেতু কোন চৰকাৰৰ সময়ত হৈছিল যত নেকি আজি হাজাৰ হাজাৰ ৰাইজে নিজৰ কাম বিলাক আজি কৰিবলৈ এই অফিসত আহি কিনি সক্ষম হৈছে ব্লক অফিস আপোনালোকক দেখালো হেতু যোৱা 17টা বছৰত হৈ যাওয়া কিছু সরকারি কাৰ্যালয় বিলাক আজি আমি ক'ব পাৰো কনফিডেন্টৰে যে হেতু 17 বছৰত আমি পোৱা অনুষ্ঠান বিলাক এফালে যাওঁ ওয়ালৰ কিনাৰে আমি চাওঁ পুখুৰী আছে ধুনিয়া কিবিলাক মেইনটেনেন্স কৰিলে আকৌ ধুনিয়া হ'ব কিন্তু আমাৰ এক্সিস্টিং গভৰ্নমেন্টে মাননীয় আমাৰ স্পিকাৰ ডাঙৰীয়া কাতিৰাম বড়ো দেৱে দেখা পোৱা নাই চাগে কিন্তু ক'ব লাগিব যে আজি আমাৰ 17টা বছৰত এইখিনি চিন্তাধাৰাই দি যে বনাই থৈ গল এইফালে চাব পাৰে জল জীৱন মিছনৰ এটা প্ৰজেক্ট ধুনিয়াকে এইটো ইৰিগেশ্যনৰ বাউণ্ডাৰী ওয়াল ফালে আমি যাওঁ আৰু ওচৰলৈ যাই কিনি চেষ্টা কৰো দেখাবলৈ আপোনালোকক সো এনেকে বহুত সৰু সুৰা আছে যেনেকৈ আপোনালোকে চাব পাৰে এইটো দেৱচৰাটো সিংৰা আহা যোৱা দালাংটো এইটো আপোনালোকে সাইডৰ দৃশ্যটো চাব পাৰে আৰু এইটো এটাটো হৈছে আপোনাৰ বৰবৰিটো বাগানপাৰা কানেক্ট কৰা ব্ৰিজ এটা RCC ব্ৰিজ এনেকৈ বহুতটা এনেকে সৰু সৰু ভিতৰে মানে এনেকে জায়গা আছে যোনটো মানে আজি ফোকাসত আহা নাই হাইলাইট কৰা নাই কোনেও বা কি সময়ত সোশ্যাল মিডিয়াত ইমান এক্টিভলি মানে এইবিলাক প্ৰচাৰ কৰা নাছিলে তথাপিও ৰাইজে জানে ৰাইজে বুজি পায় যে কোন সময়ত কোন টাইমত কিমান কি আমি লাভ কৰিছিলো ইয়াৰে কিছু দৃশ্য কিছু ৰাইজৰ লগত আমি বাৰ্তালাপ কৰিছো তেখেতসকলে কৈছে কেনেকে সমস্যাবিলাক আছিলে কলৰ নাও ভেলেদি পাৰ কৰিব লগা এনেকে পৰ্যন্ত অৱস্থা হৈছিল তো ইয়াৰে কিছু আজি আপোনালোকক বিশেষকৈ এইটো ভিডিও আনিছো যাতে ৰাইজে গম পায় যে 25 নং বাগানপাৰাত আজি যাখিনি ইনফ্ৰাষ্ট্ৰাকচাৰ আপোনালোকে ফিজিক্যাল প্ৰুফ দেখা পাই আছে হেতু হৈছে যোৱা 17টা বছৰত হৈ যাওয়া কিছু কাম
বেলেগ এটা আন ঠাইলৈ বাজাৰত আহিলো আমি এতিয়া বাজাৰ ঘৰ এই দেখা পাই আছে আপোনালোকে এটা বিশাল বাজাৰ চাওক বাজাৰ বৰ্তমান আজি নাই বাৰু সাপ্তাহিক বাজাৰ ইয়াতে লাগে সপ্তাহত দুবাৰ লাগে এইটো হল বাগানপাৰা মেইন জাগাতে এইটো বাজাৰটো অনুষ্ঠিত এইটো বাজাৰটো বনোৱা গৈছিলে যোৱা 17টা বছৰৰ চৰকাৰ আকৌ একবাৰ ৰিপিট কৰিছো যাহাতে সেইবিলাক ব্যক্তিয়ে গম পায় যে এইবিলাক ডাঙৰ ডাঙৰ যে ইনফ্ৰাষ্ট্ৰাকচাৰ সৰু সুৰা ইনফ্ৰাষ্ট্ৰাকচাৰ য'ত নেকি আপোনালোকে বেপাৰ বাণিজ্য কৰা ব্যক্তিসকলৰ কাৰণে এইটো এটা সুবিধা বনাই দিছে এইটো বাজাৰ দৃশ্যটো চাব পাৰে স্থাপিত এটা বাজাৰ ক্ষমা কৰিব যদি লেংগুৱেজক লৈ যদি কিছুমানে অভিযোগ কৰিব পাৰে সো মই স্পষ্টকৈ জনাই দিছো আগতে মোৰ অসমীয়া লেংগুৱেজটো ইমান প্ৰপাৰ নহয় তথাপিও চেষ্টা কৰিছো আপোনালোকক দেখাবলৈ এইটো এটা যোৱা 17টা বছৰৰ হৈ যোৱা বাজাৰ আমি এতিয়া কিছুমান ব্যক্তিক আমি সুধো তেখেতসকলৰ পৰা জানিব বিচাৰিম যে এই বাজাৰটো কোন সময়ত হৈছিলে আৰু কোন চৰকাৰৰ সময়ত হৈছিলে मादिनाव फंनैसो बाथ्रा सोंनि जिरायनो हागोन ना बे बाजारा माबे समाव जानायमोन आं मिथियालै माबे समाव मिथिया ओरैनो मादैया बेसे गोबाव जाखो बेयाव बाजार खालाम न'खौहाय ओरैनो बेसे गोबावनिफ्राय नुबाय थानाय बुजाबाय नंने बेफोर न'फोरा नङा नैबे बाजारनि न'फोरा बेफोरथ' गोबाव जाबायना 10 बोसोरसो जाबाय बारबाय 10 बोसोर 15 बोसोरसो जाबायना जाबाय एसेबां होमबा थांनाय सरकारनि समाव जानाय बे बाजार नङा ओइ हाग्रामानि जानायखाले हाग्रामानि समाव जानाय ना हाग्रामानि बेफारफोरा बोरै सोलिगासिनो बेफारालाय इदिनो सोलियो मोजाङै सोलियोना गोजोननाय थाबाय मादै ঠিক আছে আমি আকৌ বেলেগ এটা ঠাইলৈ যাম আৰু তেখেতসকলক সুধো এই বাজাৰটো কোন সময়ত হৈছিলে গাহৰি খাই ভাল লাগে যদি আজি আমি গাহৰি বেচা দাদাসকলৰ পৰা জানিব বিচাৰিম যে এইটো বাজাৰটো কোন সময়ত হৈছিলে আৰু তেখেতসকলৰ আজি বেপাৰ কৰা কিমান বছৰ হ'ল দাদা আপোনাৰ পৰা জানিব বিচাৰিম এইটো বাজাৰ কিমান বছৰ হ'ল 7 বছৰ হ'ল আপোনাক মই এটা ৰাইজক মই জনাব বিচাৰিছো যে সেই বাজাৰ খোলা নতুনকৈ যে ঘৰ হৈছে এইটো কিমান বছৰ হ'ল নতুন বিলাক এইটো বহুত বছৰ হ'ল বহুত বছৰ না মানে হাগ্ৰামা মহিলাৰী তেখেতৰ সময়ত এইটো বাজাৰটো হোৱা হয় না বেপাৰ বাণিজ্য কেনেকৈ চলি আছে 350 ঠিকে আছে না বাজাৰ ডাঙৰ কি হয় বাজাৰ ৰবিবাৰ দিলে ডাঙৰ হয় আমি এফালে আকৌ জানিব বিচাৰিম দাদা এতে বেপাৰ কৰা কিমান বছৰ হ'ল মই মোটামুটি হেৰি হ'ল 18 বছৰ হ'ল 18 বছৰ হ'ল আচ্ছা 18 বছৰৰ এই যে বাজাৰ ঘৰবিলাক হৈছে হেতু কিমান বছৰ হ'ল এইটো মোটামুটি 13-14 মান হ'ল নাকি ঘৰটো মানে যোৱা চৰকাৰৰ সময়ত এই বাজাৰ বিলাক হৈ যোৱা আমাৰ এই বিপিএফ চৰকাৰৰ দিনতে হৈছে আৰু বেপাৰ কেনে চলি আছে দাদা এতিয়া বৰ্তমান আমি বেপাৰটো ইমান ঠিক নাই গাহৰিও বেমাৰ হৈছে না চৰকাৰে কোনো ব্যৱস্থা কৰা নাই নেকি গাহৰি বেমাৰ নাই কৰা বেমাৰ কিয় কাৰণে হোৱা বুলি ভাবি আছে এইটো মলৰ পৰা হৈছে বুলি কৈছে আছে আৰু মানে কেমিকেল মিক্স হৈ আহি আছে আৰু শুনা পাই থাকো শ্ৰীৰামপুৰ গেটৰ পৰা ইফালে বাহিৰা চালানি গাহৰি বিলাক আহি থাকে আমাৰ এইফালে নাহে কিন্তু এইটো প্ৰশ্ন সুধো এটা কোন চৰকাৰ আহিব বুলি আপুনি ভাবে এতিয়া বৰ্তমানটো ঢৌটো বিপিএফ একদম জোৰদাৰ 100% আমাৰ বাগানপাৰা সমষ্টিৰ পৰা কাক বিচাৰে এতিয়া বৰ্তমান আমিতো দুইজনৰ ভিতৰত যোনে পায় আৰু কি কৰিম আৰু মানে পাৰ্টিৰ স্বাৰ্থত পাৰ্টি বিচাৰে নিজা নিজা হেৰি ভাগ্য এইটো ঠিক আছে ধন্যবাদ থাকিল দাদালৈ তো এইটো আছিলে কিছু বাগানপাৰা সমষ্টি বাজাৰৰ দৃশ্য তো আপোনালোকক দেখালো আৰু বাকী আছে কিছুমান জায়গা দেখাবলৈ তাতে আমি যাই কিনে এটা প্ৰশ্ন সুধিম আৰু চাম কিছু জায়গা আৰু আছে পৰে আপোনালোকে টুপলিয়া বাগানপাৰা মিনি PHC উত্থাপন হৈছিলে 1948 চনত ইয়াতে আহি পালোহে এতিয়া আহি পালোহে আপোনালোকৰ ভিতৰৰ দৃশ্যটো আমাৰ দেখাম মই এইটো হস্পিটালত আহা কাৰণটো হৈছে এই যোনটো ঘৰ আগতে এনেকুৱা নাছিলে এটো জাস্ট এটা নৰ্মেল ডিসপেন্সাৰী আছিলে কিন্তু যেতিয়া নাকি আমাৰ সেই মডেল হস্পিটাল বিলাক স্থাপন হল তেতিয়া হিটু হস্পিটালটো লোৱা হৈছে এতিয়া এটো 30 বেডেড হস্পিটাল হিচাপে আমি জানো এটো হাগ্ৰামা মহিলাৰী তেখেতৰ সময়ত এটো হস্পিটালটো কনস্ট্ৰাকচন কৰা হৈছিল আজি ইয়াতে পেশেন্টস বিলাকে খুব ভালদৰে মানে চিকিৎসা কৰিবলৈ সক্ষম হৈছে এটো এটা ইনফ্ৰাষ্ট্ৰাকচাৰ
হস্পিটেলত আছে ষ্টাফবিলাক মই তেখেতসকলক ডিষ্টাৰ্ব নিদিওঁ এফালে চাব পাৰে তো সেইটো বাগানপাৰা 25 নং বাগানপাৰা সমষ্টিতে অনুষ্ঠিত 30 বেডেড হস্পিটেল ইয়াতে চাব পাৰে আপোনালোকে লেবাৰ ৰুম এট টুপলিয়া বাগানপাৰা MPHC constructed under NRHM inaugurated by Sri Moneshwar Brahmo Honorable MLA 62 ST LAC 15/11/2009 মানে 2009 চনত এই লেবাৰ ৰুমটো ইয়াতে কনষ্ট্ৰাকচন কৰা হৈছিল সো এনেকে বহুতটা এক্সাম্পল আছে ক'ব নোৱাৰা আজি আমি এটা সমষ্টিত ঘূৰি ঘূৰি শেষ কৰিব পৰা নাই 40টা সমষ্টি আপোনালোকক আমি দেখাবলৈ সিদ্ধান্ত লৈছো যেহেতু পাৰা পৰ্যন্ত আমি চেষ্টা কৰি আছো আমি 13 চিৰাং 14 চিৰাং হৈ কোকৰাঝাৰ চিৰাং ডিস্ট্ৰিক্ট হৈ আজি বাক্সাত আহি পালোহে 17 বছৰৰ এটা এক্সাম্পল যে নাকি ব্যক্তিসকলে কৈ থাকে আকৌ ৰিপিট কৰিব লগা হৈছে বাজাৰ হৈ আমি হস্পিটেলত আহিলো আৰু মই ভাবিছো ইমানখিনি ফিজিক্যাল প্ৰুফ দেখাৰ পিছত আৰু কিবা ক'বলৈ বাকি আছে বা দেখাবলৈ বাকি আছে মই নাভাবো যদি কোনোবাই ভাবিছে আছে আমি হাজু আছো আমি ৰেডি আকৌ আপোনালোকক এনেকৈ ফিজিক্যাল প্ৰুফ এটা সমষ্টিত এই বাগানপাৰা সমষ্টিতে আৰু অনেক আছে বহুত আছে আমি তো দেখাম বৰ্তমান 40টা সমষ্টিত আপোনালোকে অনুভৱ কৰিব পাৰে কি কিমান এনেকে বিশাল ইনফ্ৰাষ্ট্ৰাকচাৰ হৈছিল যোৱা 17টা বছৰত যেনেকি আমি হিসাব কৰি শেষ কৰিব নোৱাৰো দেখাই পেলাই শেষ কৰিব নোৱাৰো চেষ্টা কৰি যাম পাৰালৈকে আমি যিমান সময় আছে আমাৰ হাতত এই সময়লৈকে আপোনালোকক আপোনাৰ ডেমোক্ৰেসিত আপোনাৰ ৰাইটস আপোনাৰ অধিকাৰটো বাঁচাবলৈ আমি চেষ্টা কৰিম যাতে আপোনাৰ ভোটটো সঠিক জায়গাত যায় এটো আমি কামনা কৰিছো আন এটা নতুন ঠাইলৈ বৰ্ডত চাব পাৰে উত্তৰ নয়াবস্তি সুপা PWSS আন্ডাৰ বাক্সা PHC ডিভিজন মুছলপুৰ পানী যোগানৰ কাৰণে এটো এটা মিনি PHC ইয়াতে কনষ্ট্ৰাকচন কৰা হল কোন সময়ত যোৱা 17টা বছৰৰ হেতু এটা আকৌ এটা নতুন এক্সাম্পল আহক ভিতৰলৈ আমি যাই কিনি চাও ৰাইজৰ কাৰণে পানীৰ যোগানৰ কাৰণে হাগ্ৰামা মহিলাৰী দেৱৰ চৰকাৰৰ সময়ত সেই যোগানটো ধৰা হৈছিল ইয়াতে কিছু ফাউন্ডেশন ষ্টোন লেট কৰা আছিল কিন্তু এটো মুছি খাইছে না কি হল মই ক'ব নোৱাৰিম তথাপিও ইয়াতে আধাহিলা স্থাপন কৰাটো মানে প্ৰায় নাইকিয়া হৈ গল তো হিটো আছিল হি সময়ত মানে হৈ যোৱা এটা মিনি PHC যোনটো এতিয়াও কন্টিনিউ চলি আছে এটো এটা মিনি PHC এটা ডাঙৰ টাৱাৰ এটা আছে যৰ পৰা মানে পানী সাপ্লাইটো হয় ঘৰে ঘৰে এইটো পানীৰ যোগানটো আজি পাই আছে সবে এটো চাব পাৰে সো এই মিনি PHCৰ পৰাই মই আজিৰ ভিডিওটো সম্পূৰ্ণ দৃশ্য আপোনালোকক দেখাইছো হস্পিটেলত গৈলো হস্পিটেলৰ দৃশ্য আপোনালোকক দেখালো বাজাৰ খোলা আপোনালোকক দেখালো ইৰিগেশ্যন দেখালো জল জীৱন মিছনৰ কিছু BPF সময়ত হৈ যাওয়া সেই কনস্ট্ৰাকচন বিলা আপোনালোকক দেখালো ৰাস্তা দেখালো RCC ব্ৰিজ দেখালো কিমান এইবিলাক মানে প্ৰয়োজনীয় ইনফ্ৰাষ্ট্ৰাকচাৰ যাওয়া 17টা বছৰত আমি পাইছিলো সো আহি মই হেতুৰ পৰা আপোনালোকৰ পৰা বিদায় লব বিচাৰিছো আকৌ লগ পাম নেক্সট ভিডিওত টিল দেন ষ্টে টিউন বাই